নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আৰু মই এতিয়া ইয়াৰ ৰাতি 2টা বজাত উঠি পেলাই এয়া ইডলি বনাবৰ কাৰণে আৰম্ভ কৰিছোঁ। যিহেতুকে দেহাৰ স্কুলত মানে কমিউনিটি লাঞ্চ আছে, সেইকাৰণে দি পঠাব লাগিব ৰাতিপুৱা। সেইকাৰণে এতিয়া মই বেটাৰটো অকণমান সানি পেলাই ৰাতিয়ে থৈ দিম আৰু ৰাতিপুৱা বনাম। আৰু এয়া চাওক, মই বেটাৰৰ কাৰণে কি ল'লোঁ। 1 কাপ লৈছোঁ চুজি আৰু আধা কাপ লৈছোঁ মই চেনি আৰু এচিকুটমান দিছোঁ নিমখ। আৰু সেইখিনি মিলাই মই এতিয়া গাখীৰ ব্যৱহাৰ কৰিছোঁ। গাখীৰ 1 কাপ ব্যৱহাৰ। প্ৰথমতে মই অলপ অলপকৈ দি লৈছোঁ, চাওক অলপ অলপকৈ দি লৈছোঁ। এনেকৈ অলপ অলপকৈ দি মই বেটাৰটো এয়া চাওক এনেকুৱা বনালোঁ। পিছে বেটাৰটো বহুত ডাঠ হৈ আছে, ইয়াত আৰু অলপ গাখীৰ এড কৰিব লাগিব, যিহেতুকে চুজিখিনি ফুলি যাব ন, সেইকাৰণে আৰু অলপ দি মই এয়া চাওক বেটাৰটো অকণ পনীয়া কৰি দিলোঁ। এয়া এনেকুৱা হ'ল গৈ। আৰু এতিয়া মই 1.5 ঘণ্টামানৰ কাৰণে ঢাকি থৈ দিম আৰু মই শুবলৈ যাম। ৰাতিপুৱা দেখাই আছোঁ। আৰু এতিয়া শুই মেলি উঠি মই গা পা ধুই কৰি আহি মই আকৌ ইডলি বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই ঘৰতে বনোৱা অকণমান ঘি আছিলে, ঘিখিনি দি দিছোঁ আৰু দিছোঁ মই বেকিং পাউডাৰ। বেটাৰটো চাওক কি ধুনীয়া এনেকুৱা হৈ গ'ল, ডাঠ হৈ গ'ল, দেখিছেনে কেনেকুৱা পনীয়া আছিলে বাৰু। আৰু ইয়াতে এতিয়া মই অলপ বেকিং পাউডাৰ দি পেলাই ঘুটি পেলাই মই জল্দি বনাই লওঁ, নহ'লে মানে বহুত দিগদাৰ হ'ব। আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইফালে মোৰ যিহেতুকে ইডলি ষ্টেণ্ড নাই, সেইকাৰণে মই কেৰাহীতে ব্যৱহাৰ কৰিম। কেৰাহীখনত মই পানী অলপ দি দিলোঁ আৰু এটা সৰু বাতিত মই বেটাৰ অলপ দি পেলাই তাৰ ওপৰত কাঁহী এখন দি আকৌ তাৰ ওপৰত বাতিকেইটা দিম। চাওক কাঁহী এখন দি দিলোঁ। কাঁহীখন যিহেতুকে মই সৰু হয়, মই বেলেগ এখন কাঁহী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে চাই থাকিলে যিহেতুকে গম পাবই। আৰু কাঁহীখন সৰু হয় যিহেতুকে ডাঙৰ কাঁহী এখন দি পেলাই মই এনেকৈ কৰি ল'লোঁ আৰু ঢাকি দিলোঁ। চাওক প্ৰায় 10 মিনিটমানৰ পিছত মোৰ ইডলি হৈছেনে নাই মই চেক কৰিলোঁ। চাওক দেহাই সুধিছে কেইটা বাজিলে, কিন্তু 6টা বাজিছেহে। এয়া চাওক, এয়া সকলো যিহেতুকে নাৰিকলত লাগি অহা নাই, সেইকাৰণে ইডলিকেইটা হৈ গ'ল। পিছে মোৰ ইডলিকেইটা অকণমান ভাঙিলে, মানে মই তেল সানি নিদিলোঁ যে। আপোনালোকে তেল অকণ সানি দিব দেই। আৰু ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট